নমস্কাৰ বন্ধুসকল, আপোনালোকক আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেল পানচৈলৈ। এইবাৰ পানচৈখনি এৰি দিছোঁ শ্বিলঙলৈ বুলি। শ্বিলঙলৈ যাত্ৰা আৰম্ভ কৰোঁ হাৰমতি জংচন লখিমপুৰৰ পৰা। শ্বিলঙত থাকিবৰ বাবে নেহু কেম্পাছৰ ভিতৰতে গেষ্ট হাউচ বুক কৰা আছিল। এইমাত্ৰ গেষ্ট হাউচ পালোঁ, ৰুম 10 নম্বৰ দিছে। বহুত ধুনীয়া প্ৰাকৃতিক দৃশ্য। পিছদিনা পুৱাই ওলাই আহিলোঁ নেহু কেম্পাছটো চাওঁ বুলি। পাইন গছৰ লগতে বিভিন্ন গছ গছনিৰে ভৰি থকা এটা নিৰিবিলি পৰিৱেশ। আজি বহুত ঠাই ফুৰিম বুলি ভাবিছোঁ। পাইন গছৰ মাজে মাজে যাওঁ এতিয়া এইটো ৰাস্তাই। এলিফেণ্ট ৱাটাৰফল পালোঁ, ইয়াত বজাৰো আছে। এলিফেণ্ট ফলছ নামটো আচলতে ব্ৰিটিছসকলে দিয়া নামহে। খাচীসকলে 3টা চিৰিৰ ওপৰত থকা জলপ্ৰপাত বুলিহে কৈছিল, কিন্তু 1897 চনৰ ভূমিকম্পত হাতীৰ দৰে থকা শিলটো ভাঙি যায়। আৰু এটা আছে নেকি? ৱাটাৰফল চাই আহিলে বহুত ভাল লাগিলে। বহুত টুৰিষ্টৰ ঠাইৰ কাৰণে পুলিচ বজাৰতে দাম কম। পুলিচ বজাৰ আধা দামত পোৱা যায়। গাড়ী ৰৈ আছে, যাওঁগৈ যাব, ভাড়া গাড়ী আছে। পুলিচ বজাৰত মানুহৰ সমাগম বহুত বেছি, কিন্তু ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থকাৰ বাবেই নেকি বজাৰ কৰি অকণো আমনি নালাগিল। পুলিচ বজাৰতে এখন খাচী ট্ৰেডিশ্যনেল বস্তুৰ দোকান দেখিলোঁ। বহুতো আকৰ্ষণীয় বস্তু বিক্ৰীৰ বাবে ৰাখিছে। পৰিয়ালৰ মানুহক গিফ্ট দিবৰ বাবে কিছুমান বস্তু কিনিয়ে ল'লোঁ। বৰা বজাৰ আৰু ভুটীয়া বজাৰতো এভুমুকি মাৰি চালোঁ। বজাৰ কৰি ভাগৰ লগাত খাচী খাদ্যৰ জুতি ল'বলৈ বুলি ৰেড ৰাইচ নামৰ ৰেষ্টুৰেণ্টখনত সোমালোগৈ। চব্জি, মাংস, মাছৰ পিটিকা আৰু দালিখিনি সেউজীয়া ৰঙৰ। এতিয়া কেনেকুৱা লাগে চাওঁ। ভিতৰলৈ আহি আছোঁ। বাৰিষাৰ কাৰণে পানী ভৰ্তি হৈ আছে। যদি চোন গৈছোঁ কিনিছে কিছুমানে, ইয়াত সেইটো সুবিধা আছে। ৱাটছ লেকত বুটিং চলি আছে, বহুত মানুহে কৰি আছে। মুড়ি ছটিয়াইছে, ইফালে দলঙৰ পৰা মুড়ি ছটিয়াইছে, মাছ বহুত ওলাইছে, ডাঙৰ ডাঙৰ মাছ। এইফালে এক পাতি ঘূৰি আহোঁ, বহুত ভাল লাগিলে দেই। আপোনালোকে আহি ইয়াত ধুনীয়াকৈ ফূৰ্তি কৰিব পাৰে, ভাড়াও বেছি নলয়, সুবিধা আছে। শ্বিলঙৰ ইমান ধুনীয়া ডাষ্টবিন, আমাৰ তাতো চবেই এইটো ডাষ্টবিন ব্যৱহাৰ কৰিলে ভাল হয়, পচি যায় লগে লগে। প্লাষ্টিক ইউজ নহয় ইয়াত। ফুলবোৰ ইমান ধুনীয়াকৈ ফুলাই থৈছে, এনেই নকয় শ্বিলঙক স্কটলেণ্ড বুলি। এইখিনিলৈ আহিলে সঁচাকেই লাগে স্কটলেণ্ড যেন শ্বিলং, উত্তৰ পূবৰ স্কটলেণ্ড। দেখিবলৈ আহিছোঁ।
ইয়াত এইখন এনচৰ নিচিনা একেই দেলহিত থকা এনচৰ নিচিনা চিকিৎসা ভাল হয় বুলি শুনিছোঁ পাহাৰ আছে নেকিখনত ৱাটাৰফলবিলাকো দেখা যায় মানুহৰ বহুত ভিৰ হয় আপোনালোকে দেখিছে চবফালে গাড়ী কিমান ভিৰ হৈ আছে পাৰ্কিং কৰি থোৱা আছে বহুত গাড়ী আজি সামৰিলোঁ আৰু নেগিমৰ কাম 3 দিনমান ইয়ালৈ অহা যোৱা কৰিলোঁ নেগিমত চিকিৎসা খুবেই ভাল ডক্টৰবিলাক খুবেই ভাল ব্যৱহাৰ পাতিও ভাল হস্পিটেলখন যথেষ্ট চাফ চিকুণ ৰোগীও বহুত ভিৰ হয় চৰকাৰী হস্পিটেল কাৰণে এই অনুপাতে ডক্টৰ কম যেন লাগিল সেইকাৰণে বহুত সময় ৰৈ থাকিবলগীয়া হয় শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহোঁতে ৰাস্তাৰ পৰাই উমিয়াম লেকৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি লেকটো বৰ ধুনীয়াকৈ আছে টাৰ্ণিং ৰোড পুৰা কম দাম লৈছোঁ 30 টকা এটা দাম অলপ বেছি লৈছে এনেই 10 টকা ল'ব লাগিব নেমু আৰু জলকীয়া সানি খাবলৈ টেষ্টি হ'ব যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব